হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে? মই মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা এইফালে মায়ে টোপোলা টাপলি বান্ধিবলৈ ৰেডি হ'লেই, কাৰণ যিহেতু আজি মানে আমি মানে ঘৰলৈ যামগৈ, সেইবাবে মায়ে অকণ বাৰীৰে শাক পাচলি দুটামান ভৰাই দিলে। এইফালে অমিতা ভৰালে, এইফালে কল বেছি নহয় 4টা, এইফালে ভেন্দি কেইটামান ভৰাই ল'লোঁ। এইফালে ৰাতিপুৱা ভনী যাবলৈ লৈছে কম্পিউটাৰ ক্লাছলৈ, যিহেতু তাই কম্পিউটাৰ শিকি আছে। আৰু এইফালে মই ৰাতিপুৱা একদম মানে দিৰা চৌহে আহিছে। দিৰা চৌ কি যে বকিছোঁ, দিৰা চৌ অলপ জমনি কৰিলোঁ, আপোনালোকে বেয়া নাপাব। আৰু চিৰা দৈ খালোঁ আৰু ৰাতিপুৱাই আৰু ভাতো খালোঁ। এইফালে ভাত খাই পেলাই মই আৰু একদম অকণ মেকআপ অকণ কৰি দিছোঁ, যিহেতু আৰু লিপষ্টিক অবিহনে আমি মাইকী মানুহে নহ'ব, লিপষ্টিক লাগিবই। আৰু এইফালে মই আৰু গা ধুলোঁ, যিহেতু চুলিখিনি তিতি আছে, বান্ধিব লাগিব। সেইবাবে মই ফেনখন চলাই পেলাই একদম মানে মেলি আছোঁ নিচিনাকৈ। এইফালে মই ওলাই মেলি ৰেডি হ'লোঁ আৰু অকণমান দেখাই দিছোঁ। আৰু আপোনালোকৰ লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইফালে আমাৰ মাহঁতৰ ঘৰৰ মানে আগফালে অকণ পদূলিটো দেখাই দিছোঁ। যদি আপোনালোকে এইফালে পাৰ হৈ যায়, আমাৰ ঘৰত নিশ্চয় সোমাব। আৰু এইটোৱে হৈছে আমাৰ ঘৰৰ পদূলিটো। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু মিনি ব্লগটো এতিয়া শেষ কৰোঁ বুলি ভাবিছোঁ। বাই বাই।